হেল্ল' ফ্ৰেণ্ডছ, শুভেচ্ছা জ্ঞাপন কৰি আছোঁ মোৰ চেনেলৰ তৰফৰ পৰা। আজি আকৌ মই সুন্দৰ এটা ৰাতিপুৱাৰ ভিউ আপোনালোকক লৈ আগবঢ়ালোঁ। এতিয়া হৈছে ৰাতিপুৱাৰ টাইম। মই আজি লাষ্ট মৰ্ণিং ৱাক কৰিলোঁ গৌৰীপুৰত, কাৰণ কালি আমি ইয়াৰ পৰা গুচিয়ে যাম, একেবাৰে গোৱালপাৰাত গুচি যাম। গৌৰীপুৰত ইমান দিন থাকিলোঁ, যাবতো লাগিবই, এতিয়া উপায় নাই, যিহেতু তেওঁৰ চাকৰিখন ট্ৰেন্সফাৰ হৈ গৈছে চাকৰিটো। আৰু এইখন ঘৰৰ ভিডিঅ' মই আজি আপোনালোকৰ কাৰণে লাষ্ট একবাৰ শ্বেয়াৰ কৰিলোঁ। ঘৰখন এৰি যাবলৈ বহুত বেয়া লাগি আছে, তথাপি উপায় নাই, কালি আমি গুচি যাম ইয়াৰ পৰা। আৰু আজি সন্ধিয়াত আমি ঘৰত এখন পাৰ্টি ৰাখিছোঁ, চবকে মাতিছোঁ চাহ খাবলৈ। এটা টি পাৰ্টি ৰাখিছোঁ সৰুকৈ, চিনাকি অলপ মানুহ আছে আমাৰ, চবে আহিব। আৰু এইজনী হৈছে আমাৰ মেহেক, আমাৰ নাইবাৰ ছোৱালী, একেলগতে আমি ভাড়া আছিলোঁ। তাইকো এৰি যাম কাৰণে বহুত বেয়া লাগি আছে। তাই আজি আমাৰ ঘৰত বহি বহি বহুত গল্প কৰি আছিল মোৰ লগত, সেইখিনি মই অলপ শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া হৈছে সন্ধিয়া, আমাৰ টি পাৰ্টিৰ সময় হৈ গৈছে। এতিয়া বজাৰৰ পৰা তেওঁ লৈ আহিছে মিঠাই, আৰু মিঠাইকেইটা মই ৰেডি কৰি আছোঁ। আৰু আমাৰ মাহীজনীও আহি গৈছে, তেওঁ কিচেনত আৰম্ভ কৰি দিছে কাম। মই আজি ভাবিছোঁ চবকে খুৱাম, মানে পৰঠা বনাব দিছোঁ মাহীক, আৰু ঘুগনি আৰু কণীৰ এটা ভুজিয়া বনাম। আৰু বস্তুখিনি বাহিৰৰ পৰা কিনি অনা বস্তুৱে দিম, কাৰণ ইয়াতে আমাৰ ইমান সুবিধা নাই, ইমান কাঁহী বাতিও নাই। অলপ কেইটামান আনিছিলোঁ ঘৰৰ পৰা, তেওঁ যিহেতু অকলে আছিল ইমান দিন, লাষ্ট কেইমাহৰ পৰা মই অহা যোৱা কৰি আছোঁ। আৰু ইয়াতে মোৰ লগৰ ঘৰ ছোৱালীজনী নীলিও আহিছে এইবাৰ মোৰ লগত। তাই কণীকেইটা ৰেডি কৰি আছে ভুজিয়া বনাবৰ কাৰণে। তাই কৈ আছে তাই কণীৰ ভুজিয়াটো তাই নিজেই বনাব। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, আজি টি পাৰ্টিৰ ভিডিঅ'টো। আৰু চাই যদি ভাল পায় তেনেহ'লে নিশ্চয় লাইক এটা কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আগতে কৰা নাই তেনেহ'লে আজিয়ে ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে মাহী ৰুটি পৰঠাবিলাক বেলি আছে, আৰু মই ভাজি আছোঁ। এইফালে নীলিও হেল্প কৰি আছে। আজিৰ এইখিনি হৈছে ভিডিঅ' মোৰ। এইটো হ'ল কণীৰ ভুজিয়াটো নীলি বনাই আছে, বিলাহী কেইটামান কাটি দিছে। তাই এইটো বনোৱাত খুব এক্সপাৰ্ট হয়, ঘৰত সদায় বনাই থাকে, সেইকাৰণে তাই কৈছে মই কিন্তু এইটো বনাম, তাইকে বনাব দিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। কালি আমি ইয়াৰ পৰা গুচি যাম, বস্তুবিলাক চব মোটামুটি ৰেডি কৰা হৈ গৈছে। আৰু যিমান চিনাকি মানুহ আছিল চবৰ লগত দেখাও কৰি আহিলোঁ, বিদায় লৈ আহিলোঁ। আৰু ইয়াতে অফিচৰ পৰা আমাক খুব ভাল কৰি বিদায় সভাটো দিছে, আমাক বহুত গিফ্টও দিছে। মই গিফ্টবিলাক ঘৰত লৈ গৈ আছোঁ, মোকো বহুত গিফ্ট দিছে। আৰু মই বিদায় সভাটোতো গৈছিলোঁ, অলপ স্পীচো দিছোঁ, দুলানমান কৈছোঁ, সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰা নাই। আৰু গিফ্টবিলাক মই ঘৰত যাই এটা ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া আমাৰ মানুহ অহা আৰম্ভ হৈছে, মই ৰেডি কৰি আছোঁ খোৱাখিনি। চাই থাকক আপোনালোকে ভিডিঅ'টো। ইয়াতে টেবুল ৰেডি হৈ গ'ল। ইয়াতে ওচৰত আমাৰ আলহী এটা ফেমিলি আছে, ইহঁতে আহি পাইছে। আৰু চবৰ ভিডিঅ' কৰাটো ভাল নাপায়, সেইকাৰণে ভিডিঅ'ত মই চবকে দেখাব নোৱাৰিলোঁ, উপায় নাই, চব মানুহতো একে নহয়, চবে ভিডিঅ'ত অহাটো ভাল নাপায়। অলপ চলপ মই শ্বেয়াৰ কৰিলোঁ, চব কৰিব নোৱাৰিলোঁ। গোটেইখিনি শ্বেয়াৰ কৰিব পাৰিলে ভাল লাগিল হয়, কিন্তু উপায় নাই, অলপে শ্বেয়াৰ কৰিলোঁ। এয়া হৈছে আমাৰ মেহেক, তাই তাৰ আম্মাৰ লগত আহিছে। মেহেকক এইজন হৈছে মেহেকৰ আব্বা, আৰু এওঁলোকে আমাৰ ৰিলেটিভ হয়, ওচৰত থাকে। পাৰ্টিটো হৈ গ'ল, আৰু এইটো হ'ল তাৰ পিছদিনা আজি ৰাতিপুৱা আমি ওলাই গ'লোঁ, গোৱালপাৰালৈ যাম। আৰু এই ৰাস্তাটো মই বহুত মিছ কৰিম,
এই ৰাস্তাখন চাওক কিমান ধুনীয়া ৰাস্তা, দুটা ছাইডতে গছ আৰু গছ, একেবাৰে সেউজীয়া। শ্বিলঙৰ নিচিনা ৰাস্তাখন। মই বহুত মিছ কৰিম এই ৰাস্তাখন। ৰাস্তাখন কিন্তু মই বহুত ভাল পাইছিলোঁ, অহা যোৱা কৰাতে বহুত ভাল লাগিছিলে। আৰু আপোনালোকৰ লগতো মই আগতো শ্বেয়াৰ কৰিছোঁ। আজি লাষ্ট এই ৰাস্তাখনৰ ভিডিঅ' মই শ্বেয়াৰ কৰিলোঁ, নিশ্চয় চাই ভাল লাগি আছে। চাওক ৰাস্তাখন একদম শ্বিলঙৰ নিচিনা, কিমান ধুনীয়া ৰাস্তা। আৰু ৰাস্তাখন ভাল হোৱাৰ কাৰণে আমি সদায় অহা যোৱা কৰিব পাৰিছোঁ, ইমান জাৰ্ণি কৰিব পাৰিছোঁ। ৰাস্তা বেয়া হ'লে কিন্তু বহুত কষ্ট হ'ল হয়। এতিয়া আমি আহি পাই গ'লোঁ আমাৰ ঘৰ, আৰু বস্তুখিনি নিলি নুমাই ইয়াতে থৈছে চিৰিৰ ওপৰত, লাহে লাহে ওপৰত লৈ যাব। বহুত বস্তু অনা হৈছে আজি। আৰু এইখিনি হৈছে বিচনাৰ ওপৰত থোৱা হৈছে গোটেইখিনি বস্তু গিফ্ট। তেওঁ গিফ্ট পাইছে সভাত, এই শৰাইবিলাক আৰু শৰাই, গামোচা, কাপোৰ, বহুত বস্তু মোকো দিছে, তেওঁকো দিছে। গোটেইখিনি গিফ্টৰ মই খোলাতে এটা ভিডিঅ' বেলেগকৈ বনাম। আজিৰ ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, বহুত দীঘল হৈ গ'ল। আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰি দিম। সকলোৱে ভালে থাকক, সুস্থ থাকক, এই কামনা কৰিলোঁ। আৰু মই আজিৰ ভিডিঅ'ৰ পৰা এইখিনিতে মই বিদায় লৈ আছোঁ।